ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল বড়সা প্রোডাকশন। এই আকৌ এটা নতুন কন্টেন্ট লৈ আহিছো। নতুন মানে কি তৃতীয় খণ্ড মোৰ মামাৰ ঘৰত যোৱা, মোৰ মা উপজা ঠাইত ক'ত কি ঘূৰিলো কি খেলিলো আপোনালোকে চাই থাকিব। ভিডিঅ'টো আৰম্ভ কৰিছো। এতিয়া ক'ত যাই আছো চাওক। ডাঙৰ আবুটো দেখাইছোৱে, সৰু আবু মাজু আবুৰ ঘৰ দেখাম। গতিকে তাৰ আগতে আৰু এইটো ঘাট বৰতকৈ গাঁথন এ চাওক। দূৰৰ পৰা ল এয়া চাওক, এইয়া চাওক। ইয়াতে অলপ পানীটো লাৰুৱে বাপা, ঐ পানীটো লাছো ঐ বাপা, ঐ যা তা নাযাবি নাযাবি, এইফালে অলপ পাৰ হৈ চাওঁ। এয়া চাওক, এয়া হ'ল নেচাৰেল, চাওক। মই নদী পাৰ হৈছোঁ, কেনে লাগিছে নাজানো। ইয়াতে কিমান গা ধুইছোঁ ঠাণ্ডা দিনত, আৰু ইয়াত বহুত আইৰণ থকা পানী। ইয়াৰ পাথৰবোৰ মানে মই দেখুৱাই আছোঁ, এই পাথৰবোৰ পূৰা ৰঙা হৈ থাকে। তাৰমানে পূৰা ৰঙাই আৰু মানে এইবোৰ পাথৰ দেখা পাইছে আপুনি, ৰঙা। এয়া পাথৰটো ৰঙা, এয়া চাওক। আৰু ইয়াতে আহিলে আমি এটা খেলা আছিলোঁ, এই পাতলা পাথৰটো তাৰমানে জুবিন দেখাবা হা। এই পাতলা পাথৰটো এনেকুৱা মাৰিলে তাৰমানে উৰি যোৱাটো মানে মাৰিছিলোঁ, আৰু এনেকুৱা মাৰিছিলোঁ। আচ্ছা, ইয়াতে লাগি পেলাই বাহিৰত ওলাই গ'ল। আপোনালোকক মই দেখুৱাব নোৱাৰিলেও মই দেখুৱাবলৈ চেষ্টা কৰিম। কিন্তু এয়া চোৱা, এইফালে ইয়াতে আমি কি জলকেলি কৰিছোঁ আগতে। আজিৰ তাৰিখত আহি পেলাই মই সুখী দেখুৱাব পাই আপোনালোকক। এয়া ক'ত আছোঁ, জাগাৰ নামটো এতিয়ালৈ মই কোৱা নাই। আচলতে ইয়াতে কলবাৰী বুলি কয়, এতিয়া বড়োৰ নামত থালিৰ বাৰী। কল মানে থালিৰ মানে কলবাৰীত আছোঁ আমি, মা উপজা ঠাইত। আৰু মা হাতেও গা ধুইছিল, আমিও গা ধুইছোঁ। আৰু মোৰ ল'ৰাটো চাবে, কিন্তু হাপেন এতিয়া দিবি যাবি। এইটো একচুৱেলি পাথৰটো হোৱা নাই। জুবিন তুমি দেখাবা অলপ, মই পাথৰটো দেখাই আছোঁ। পাথৰটো আচলতে মই দেখুৱাই আছোঁ ৰ'ব হা। এয়া ডাবলা মানে কি পাতলা হ'ব লাগে। আৰু সেই পাতলা পাথৰটো তেনেকুৱা আমি খুব খেলিছিলোঁ। কোনে বেছি দীঘলকৈ মানে দূৰত পঠাব পাৰি, এই পাথৰটো মাৰি পেলাই এইবিলাক খেল খেলিছিলোঁ। আৰু মই গা নুধো বাৰু, মই খালি জাষ্ট এটা মাৰি দেখাওঁ। এইফালে জুবিন অকণমান দেখাবা। ইয়াতে ধুনীয়াকৈ ইয়াতে মই মাৰি আছোঁ। মাৰিছে, 2-3 বাৰমান মাৰিলে। পাতলা হ'লে মাৰা ভালে, বহুতবাৰ দূৰত মাৰি তেনেকুৱা যায়। তেনেকুৱা খেল খেলিছিলোঁ। আৰু ইমান দীঘলীয়া নকৰোঁ। পানীটো অলপ খেলিছোঁ। আগতে বহুত গা ধুইছোঁ ইয়াতে। ইয়াৰ পৰা আমি প্ৰস্থান কৰোঁ, ব'লক প্ৰীতি যাই থাকোঁ। গা ধুব পাৰিব পিছত, আবুৰ তাতেও গা ধুব পাৰিব, ব'লক। এতিয়া এয়া জেগা প্ৰস্থান কৰোঁ। জুবিন আহা মোৰ লগত। একো নাই, চাৰ্জ হৈ যাব, আহি থাক চাবি কিন্তু। আচ্ছা, এতিয়া জেগাখিনি বাৰম্বাৰ আহি থাকিব নোৱাৰোঁ, যিহেতু কমাই যাওঁ। কেনেকৈ কমাইছোঁ, ক'ত কি কৰিছোঁ আপোনালোকে বুজি পাই আছে নিশ্চয়। এতিয়া মই মানে ঘৰখিনি অকণমান দূৰৰ পৰা অলপ দেখুৱাই যাওঁ। এতিয়া মই মামাৰ লগত কথা পাতিলেহে মই গম পাম প্ৰকৃততে ঘাইঘৰ কোনটো আছিল। এইটো আছিল না সেইটো আছিল না এইটো আছিল। মোৰ মানে এইটোৱে আছিল নেকি, মই পাহৰিলোঁ। এয়া হ'ল মাজু আবুৰ ঘৰ এয়া। আৰু এয়া হ'ল সৰু আবু। এইফালে জুবিন অকণমান দেখাই দিয়া, এইটো এইফালেদি। এয়া হ'ল এইফালে গছৰ ফাঁকেদি দেখাই দিয়া সৰু আবু। আৰু এইফালে আহা, এইফালে। আৰু এতিয়া আমি আগতে এই ৰাস্তাইদিহে অহা যোৱা কৰিছিলোঁ, এইফালেদি আমি যাওঁ। গতিকে জৰাজীৰ্ণ অৱস্থা, আৰু সংখ্যাও খুব কম এইখন গাঁৱত। মানে 50 ঘৰো নাই, মই জনাত 50 ঘৰো নাই। গতিকে এয়া চাই থাকিব। এয়া আহিছোঁ, এনেকুৱাই আৰু মানে বিশেষ মানে সাল সলনি মই পোৱা নাই। আজি 20 বছৰ 25 বছৰ 30 বছৰ আগৰ পৰা ইয়াতে আহি আছোঁ। বিশেষ মানে চেঞ্জ বোলা বস্তুটো মই দেখা নাই। গতিকে আহক, চাই থাকিব। আৰু এতিয়া এয়া সৰু মামাৰ ঘৰত যাওঁ, তাতে অকণমান বহিম। এয়া মামাৰ ঘৰ। এয়া আনে পানী আনি আছে। আনে ক'ত, মামা ক'ত? আমি যাতে বহোৱা। নিনে मा नामलाय? बेंग्रा साला नों मोसाना मोसौ नोंलाय? खारलाबायनो बेंग्रा फै। মা থকা ঘৰ এইটোৱে আছিল। আপোনালোকক পুনৰ দেখাইছোঁ, আহক। এইফালে অকণমান এতিয়া আৰম্ভ কৰোঁ আমি। অলপমান বহোঁ, পানী চালোঁ, হাত ধুলোঁ। বহি আছে। ইয়াক ধৰব লাগিব, ইয়াক ধৰব লাগিব।
চব আলোচনা বহি আছোঁ আৰু এতিয়া এই কাপোৰবোৰ পৰি আছে কিয় উঠোৱা নাই আচ্ছা এই মামাৰ এই ৰাবাৰখিনি সি কি কৰি থৈছে এয়া এইটো এইবিলাক ৰ বুলি কয় নেকি হয় মিণ্টু হয় মিণ্টু এইবিলাক ৰ না কি কয় কি বস্তু ডাইৰেক্ট মানে সেইটো এয়া বাতিৰ পৰা উঠাই থৈ দিছে কিবা অলপ গোন্ধ ওলাইছে এয়া এইটো কেনেকৈ কি পদ্ধতিত বিক্ৰী কৰে এইটো মামাই জানিব গতিকে মই জাষ্ট দেখুৱাইছোঁ আপোনালোকক এয়া 1 বেগ 2 বেগ 3 4 5 বেগ আৰু সেইবিলাক আছে আৰু মামাই কিন্তু তেনেকুৱা থোৱা নাই এই ডাঙৰ মামাই কিবা সেই চিটত যে পাৰি থৈ দিয়ে এই গাণ্ডৰ ৱাৰ গাৰৰ ৱাৰ নিচিনা তেনেকুৱা পাতলা পাতলা কৰি আলৈ থৈছে মেলি থৈছে এইটো যাই পেলাই মই দেখুৱাওঁ দুজনৰ ৰাবাৰৰ বাগান আৰু প্লাছ পুখুৰীৰ মানে খেতি আৰু এয়া হ'ল মই মামাৰ ঘৰত আছোঁ বৰ্তমান অকণমান বহি লৈছোঁ আজিৰ উদ্দেশ্য কি ফেমিলি মিট আমাৰ পাৰিবাৰিক মাৰ খানদানখিনি দেউতাৰ খানদানতো সেইটো বনাম দেউতা নাই ফাৰ্ষ্ট আৰু লাষ্টটো নাই মাজত দুজন আছে দেউতা নাই আৰু চবচে সৰু মানে পেহী হ'ব নেকি পেহী আনৈ সেইটোও কয় মাৰ ভণ্টিক আদেই বুলি কয় বড়ো ভাষাত দেউতাৰ ভণ্টিক আনৈ বুলি কয় আকৌ মামাৰ মামীক আকৌ আমাৰ বড়ো ভাষাত আনৈ দুটা আনৈ কিন্তু দুটা আনৈৰ ভাগ আছে মামাৰ আনৈ দেউতাৰ আনৈ এতিয়া দেউতাৰ আনৈটো নাই দেউতা নাই আৰু মাজত দুজনী আছে সেইটো হ'ল দেউতাৰ খানদান মই যাম হৰিচিঙাত আজি মই কলবাৰীত আছোঁ মাৰ খানদানৰ তাত আজি মাৰ কিবাখিনি আমি প্ৰায় লগ পাইছোঁ গোটেইকেইজনে আহিছে এতিয়া জীৱিত কেইজন আছে গোটেইকেইজনক মই দেখুৱাবলৈ সক্ষম হৈছোঁ এজনক দেখুৱাব পৰা নাই আহি পাইছে সেই আদেই 5 নম্বৰৰ লগত জমজ আহি পাইছে মই দেখুৱাম আৰু প্লাছ এই সৰু মামা আলোচনাত বহি আছে গতিকে আমি অলপমান কিবা অলপ সেৱন কৰোঁ ভিডিঅ'টো এইখিনিত অকণমান পোষ্ট কৰিছোঁ চাই থাকিব